কবি আৰু মানে দিস ইজ আন ভেৰি এতিয়া বৰ্তমান পাল কৰবাৰ ব্লক কৰিলে কি ঘণ্টা কৰে সেই কৰা ন একদম বেয়া মাৰ খাব ঐ সৰপা ক'ত যাম আমি হা ক'ত যাম শিঙিমাৰি গড়চৰ শিঙিমাৰি হয় নেকি বাকী এনে মই কৈ আছো গাইজ মানে কি ইণ্ডিয়ান আইডলৰ যিটো ভাইৰেল হৈছিল পৱনদীপ শৰ্মা আমাৰ এটা খাওঁতে আহিব আমি চাব যাম গাইজ বাকী এন্ধাই আছে লগত আৰু এফালে শিখৰ বয় বাকী পিছফালে এৰিছ বলক গাইজ যাই ৰাখো চলো মই আকৌ একো নাকাৰো বিদ্যা কৈছো তেলটো ভৰাই লৈ চলো guys আমি গায়ক চাম পৱনদীপ is BTD Assam is coming some guys dog মোৰ কাৰণে এটা আনছো মই না পয়সা লাগছি সময় না পয়সা লাগছি কি কৈছা শিখৰ কিবা কবি নেকি কম গাইছ যাবা ওলাইছো আশা কৰো ভালে ভালে ঘূৰি আহি পাম ধন্যবাদ তহঁতে চাই আছা কমেণ্ট কৰবি গাইজ আমি এলো তেল ভৰাবা পেট্ৰল পাম্পত ক'ত ভৰাবি ঘূৰি আছো টমেঞ্জিৰি খেলা তমঞ্জিৰি খেলা গাইছ তেলৰ দাম চাকছো তেলৰ দাম কিমান গাইছ তেলৰ দাম পুছলো হয় 52 টাকা 56 পইচা তেল ভৰা গাইজ মই আগত সদায় দালাল মছো তেলটো ভৰালো গাইজ বাকী তেল ভৰালে যাই আছো ফালে আমাৰ হেল্ল' এই বেছি লেভেল দে গাইজ এইটো কোন নৈটো চাওঁ মুখখন চাওঁ বলক গাইছ ই বেয়া কথা বহুত কয় ইয়াৰ কুবেনি বেছি গাইছ এইফালে মন্টু তই যোনটো ভিডিঅ'ত সিদিনা পলাইছিলি নাই এইটো এনে ভাইৰেল মই কলে বুলি গাই জানাই চবে কি জানিব লাগে আৰু গাইছ লগ পাম যাওঁ গাইছ আমাৰ যাত্ৰা আৰম্ভ বাকী ৱেলকাম বেক টু মাই চেনেল লং ব্লগ যাই আছো গাইছ পৱনদীপক চাবা বাকী আগলৈ সকলোৱে বলক হাল্লা মানে ফ্লাক্সৰ কাৰণে ড্ৰাইভাৰ দিগদাৰ হৈ আছে কওঁ মঞ্জিটো ওলাত বহে হেৰি মেনো ওলাত নবাৰে চাও তাহাৰ কচি ভাল মোৰ কচি ঐ ৰাখি দে ওলাত বহিম মই গাইছ কি কবি আৰু মানে দিস ইজ আন ভেৰি এক্সেজা বাকী গাইজ মনটো জয় গুৰু নামটো নহয় মোৰ ফাদাৰৰ নামটো কৈ দি নাই নকওঁ বলক গাইজ যাই আছো লাহে লাহে গাড়ী ধৰত চলোৱা নাই কিমান 60 চলিছে গাইজ 60 পৰা নচলা আমাৰ ধুনীয়া ড্ৰাইভাৰ নতুন ড্ৰাইভাৰ মানে একদম আনবিলিভেবল বলক গাইজ আনবিলিভেবল ড্ৰাইভাৰ
আমি খাপলাংকাই বজাৰ পালো বৰ্তমান খাপলাংকাই আকৌ এবাৰ খাপলাংকাৰ বজাৰ পালো গাইছ ইপিনে গেলো পালো যিখিনি পালো গাইছ বড় চাই সাগাবে চক পালো আমি এতিয়া বৰ্তমান ৰাস্তা চিন বনাই গাইছ ৰাস্তা চিন পোৱা নাই মানে আমাৰ এনে হলেও মানে ভাল মানুহ যদি পৃথিৱীত আছে গৈয়ে আছো সেইটো হয় গাইছ ভাল মানুহ যদি পৃথিৱীত আছে সৰু পাই আছে দক গাইছ দক লাগ পাম জাগা পাই কিনে দক ফাইনালি গাইছ বৰ্তমান গাইছ আমি লোকেশ্যন আহি পালো বাকী এফালে গোটাই হাল্লা তামান হাল্লা মানে কি আমাৰ নিজৰ জেগা আমি নিজে চিন পাওঁ ৰাতি না গাইছ মানে জহাই ৰাস্তা সেইকাৰণে চবে চিন পোৱা নাই বৰ দিগদাৰ মানে গাইছ মানে বৰ্তমান লোকেশ্যন আহি পেলাই বৰ হাল্লা হৈ আছে শুনছিলে গম পোৱা নাই বাকী এতিয়া আমি পালো বাকী নামি কিনে জনাই আছে গাইছ ফাইনেলি আহি পালো আমি জাগা বাকী আমি যাই আছো এতিয়া বৰ্তমান ভাল কৰবাৰ ব্লক কৰিলে কি ঘণ্টা কৰা সেই কৰা ন একদম বেয়া মাৰ খাব ঘণ্টা কৰবা এটা ফাল্টু কথা লৈছে নেকি গাইছ মানে কি বস্তু গিলা মই যে এটা ঝামেলা কথা বুলি ভাবিছিল এইটো ঝামেলা নহয় না ব্লক কৰি আছো গাইছ এটা আল্টু ফাল্টু বস্তু নহয় কচোন কো কি কওঁ লোকেশ্যন মাৰি আছে নিজৰ লোকেশ্যন নিজৰ জাগাত লোকেশ্যন মাৰি আছে ৰাইজক কো দেখো কি উঠিছে নেকি উঠি আছে আমি এতিয়া খাগৰাবাৰীত আছো মন আছে পৱনদীপ আৰু অৰুণিতা কাজিবাল লাগি মজা কথা আমি এতিয়া চাবা আছো আমি ৰাতিপুৱা অহা নাই গধূলি আছো 7:30 পালো আহি হয় না 9টা বজাত আৰম্ভ হব ঘৰত যাম কেতিয়া বজাত 12টা অ'কে টেনচন নাই চাবা লাগে আমাৰ লগতে ৰাইজেও চাব আমাৰ ন টেনচন বঢ়িয়া চলো গাইছ আৰু লগতে কি আমাৰ চেনেলটো কি চেনেলটো সাবস্ক্ৰাইব কৰি দিব গাইছ কৰিব লাগে কৰিব লাগে ডাবুল লাইক কৰিব লাগে বঢ়িয়া
গাড়ীত ঘুমাই আছো গাইছ ক'ব বেয়া লাগি আছে কিন্তু কম আৰু মানে নকলেতো নহ'ব মানে পৱনদ্বীপ আৰু অনিতা নে কি তাই আৰ কথা আছিল আহিছিলো কিন্তু ফিৰি গ'ল কিবা এটা প্ৰব্লেম হ'ল বোলে কিবা কৈছে এটা ৰাইজৰ মানুহ আকৌ সোধা গ'ল ফিৰি গ'ল বোলে কি কৰিম গাইছ সেইকাৰণে ঘুমাই আছো থকাৰ কাৰণ হ'ল এখন গাড়ী আমি লৈ আহিছোঁ বাকী যিমানকেইটা আছে লগৰ চবেই বেলেগ বেলেগ জেগাত ফোন কৰি আছো কৰিছা আহি আছো বুলি কোনো অহাই নাই কাৰণে গাইছ গাড়ীতে ঘুমাই আছো উপায় নাই সেইকাৰণে গাইছ ক'ৰবাত গ'লে বাইক নে গাড়ী নে 2জন 3জন যি যা এটা হ'ব লাগিব মানে যাম সেইকাৰণে 10টা আৰু বহুত প্ৰব্লেম গাইছ সেয়ে আৰু এনেকুৱা এতিয়া কি কৰিম আশা আছিল মনত বহুত পৱনদ্বীপক চাম অনিতা নে ভৰনিতা কি নাম অনিতা নে কি নাম নাহে মুখত গাইছ নামটো যোনে ন অৰুণিতা চাম বুলি আশা আছিল কিন্তু নহ'ল সেই আৰু গাইছ কি কৰবি আৰু দক গাড়ীতে আছো আকৌ অলপ পিছত লগ পাই আছো যদি এনে নাই আৰু অলপ পিছত লগ পাই আছো দক আই নাই গাইছ ৰহিৰে পাগলা হৈ গ'ল এতিয়া বাজিল 11টা 12টা বাজিল গাইছ 12টা ৰখি আহাই নাই বৰ দিগদাৰ গাইছ পৱনদ্বীপে আমাক মাৰি দিলে নেভাৰটো লাই গাইছ ঠিক কম আৰু আজি হেৰিটো আজি বনাই আছো আজি 11 তাৰিখ হ'ল আজি এটা ব্লগ দিছিলোঁ কিন্তু ব্লগটো চাইছে আপোনালোকে চাপৰ্ট কৰিব গাইছ বাকী নেক্সট ভিডিঅ'ত লগ পাম এটা ভাল ভিডিঅ'ত জেগাৰ পৰা লগ পাম বাকী আজি কাৰণে আহিলোঁ টাটা বাই বাই আৰু ভালে ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব গাইছ দক বাকী লগকেইটা এতিয়া আহি পাইছে এইকেইটা আকৌ হাই গাইছ তনে মানে কি মানুহকেইটা ফাল্টু নেকি ফাল্টু নহয় লগে ফাল্টু কৰিছে দক গাইছ লগ পাম বেলেগ এটা ভিডিঅ'ত আজিকালি বাই আহিলোঁ বাই বাই আৰু নকৰো মানে কৰিম কিজানি আৰু বাই বাই দিলোঁ সেইকাৰণে যদি বাকীকেইটা আহিব মানে 2জনে আহি পাইছে হেৰিটো যদি বাকীকেইটা আহিব নিশ্চয় দিম পাৰ কম আহিব নাই এতিয়া নকলে কি আমি গুচি আহিলো বহুত ভাল লাগে গাইছ ক'ব নোৱাৰি আৰু বাই বাই দিব নামবে দিছো নামছি খুশি দক গাইছ আমি শিখৰ মহিমেন বাহিৰে কাম নাই ফাইনেলি গাইছ আহি পালো সৰুৰ পৰা জীৱ ওলাই দিছে গাইছ কি গাড়ী চলাইছে আজি মানে পাগলা কৰি দিছে তাকে গাড়ী কিয় চলাইছা ষ্টপিড নেকি হাই ৰিকুৱেষ্ট কৰি মানে পাগলা হৈ গৈছো 2 বটল গেলা খাসি খাই লৈ অৱস্থা গাইছ আগৰ বকলা উঠি গেছি মানে কৈ গেলা গাইছ ইটো মিনাৰেল ৱাটাৰ দক গাইছ যাই লাভ ঘৰলৈ দক na 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 na